গাইজ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এফালে আহি আছোঁ, এয়া মেজিকত বহি আছোঁ। এয়া মুনু মা লগত যাব, এয়া তাত গৈ দেখাই যাম ভিডিঅ'টো, সকলোখিনি চাই থাকিব শেষলৈ। এতিয়া আমি আহি পালোহি। এয়া দেখিছেনে চাইডত এয়া ঘুমটিবোৰ লাগি আছে। ইয়াতে তেল, ধূপ, তামোল পাণ, এনেকৈ বেলপাত, ফুল সকলোখিনি পাই যাব। আৰু এয়া মন্দিৰৰ এখন গেট, এইফালেদি ভিতৰ ভাগলৈ সোমাই যাব লাগে। এয়া আমিও সোমাই আহিছোঁ। এয়া দেখিছেনে ভিতৰ ভাগটো। এয়া এইফালে লাইন হৈ আছে, মানুহ শাৰী পাতি আছে সকলোৱে তেল ঢালিবৰ কাৰণে। এয়া চাই যাওক ভিডিঅ'টো। এয়া এতিয়া মই ঢালিবলৈ লৈছোঁ। আমাৰ দেহাই ভিডিঅ' কৰি দিছিলে, মই ঢালি লৈছোঁ। এতিয়া আমাৰ মুনুৱে তেল ঢালিছে। তেলবোৰ এনেকৈ পাইপেদি দামত থৈ গৈছে, কাৰণ চাকি গছত বহুত বেছি হৈ গৈছে, সেইবাবে। এয়া এতিয়া মায়েও ঢালি ল'লে। চাই থাকক, কিমানখিনি বাৰু ভিডিঅ'টো দেখাই যাম শেষলৈ। এয়া ইয়াতে তামোল পাণ, ধূপ আৰু বেলপাত, ফুল এনেকৈ দিব পাৰি। এফালে দান পাত্ৰ আছে, তাতো দক্ষিণা দিব পাৰিব, আৰু ভিতৰ ভাগতো দিব পাৰি। এয়া দেখিছে কিমান লাইন হৈ থাকিবলগীয়া আছে। এইফালে টিভিত ওলাই আছে, এয়া ভিতৰ ভাগত কি কৰি আছে। এইফালে দেখিছে কিমান ভক্ত আহিছে। এয়া ময়ো লাইনত ৰখি আছোঁ গাখীৰ আৰু পানী ঢালিবৰ বাবে। এয়া দেখিছে এইফালে যোৱা পথটো কিমান লাইন হৈ আছে। এয়া আমিও সেইবাবে লাইনত ৰখি আছোঁ। এয়া এইফালে সেইখিনি ভক্ত সেৱা কৰিবৰ বাবে যাব ৰখি আছে। এইফালে দেখিছে এতিয়া আমি বাবাক সেৱা ল'বৰ কাৰণে এফালে লাইন হৈ আছোঁ। এয়া দেখিছে কিমান মানুহ লাইনত ৰখি আছে। এফালে আমাৰ মুনু এয়া চাই যাওক। এয়া ভিতৰত শিখা বাইদেৱে মন্দিৰৰ ভিতৰত ফুল
চুল সজাই আছে বাবা। এয়া দেখিছে এইফালে 5টা পট দি দিছে বাবাক সেৱা কৰিবলৈ যোৱা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ লিখি দিছে। এয়া ইয়াতে আমি লাইন পাতি ৰখি আছোঁ। দেখিছে কিমান মানুহ। এইয়া দেখিছে শিখা বাইদেউ এইফালে মন্দিৰৰ ভিতৰত কিবা কৰি আছে। অকণমান মই ভিডিঅ' কৰি থৈছিলোঁ কাৰণ ভিডিঅ' কৰিব নিদিয়ে ভিতৰৰ ভাগত। সেয়া এতিয়া মুনুৱে মই অকণমান বহি ল'লোঁ সেৱা চেৱা কৰি। সেয়া দেখিছে কিমান ভক্ত আহিছে। এতিয়া আমি যাব ওলালোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।